মাছৰ সৈতে ভোক কচু সোৱাদেই সুকীয়া। শিঙি মাছ আৰু আন দুবিধ মাছৰ সৈতে বনোৱা আঞ্জাখন আহকচোন কেনেদৰে বনালোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ' আৰম্ভণিতে এটা স্পষ্টীকৰণ। থাম্বনেইলত গোটেইখিনি মাছৰ নাম লিখিব পৰা নগ'ল। ইয়াত কেৱল মাত্ৰ শিঙি মাছেই নহয়, মাগুৰ, গৰৈ, কাৱৈ সকলো মাছেই সানমিহলি হৈ আছে। বাৰীৰ ঢাপতে লহপহকৈ বঢ়া এই কচু সঁচখিনি লাগিলে আপোনালোকে কমেণ্টত জনাব দেই। কচুখিনি দেখিলে ল'ৰালিৰ ধেমালিবোৰ মনলৈ নষ্টালজিক কৰি তোলে। সৰুতে বন্ধুক সজা, স্কুললৈ যাওঁতে ছাতি হিচাপে ব্যৱহাৰ কৰা, কি যে সুন্দৰ দিন আছিল সেইবোৰ। কচুখিনি সাধাৰণভাৱে বাকলি বা চুচখিনি গুচাই ল'লেই হয় আৰু যেনেকৈ মন তেনেদৰে দুডোখৰ দুডোখৰ কাটি ল'লেই হয়। তাৰপিছত কেৰাহী এখনত পানী অলপমান দি বইল হ'বলৈ এৰি দিয়া হ'ল। মানে মাছ বাচিব আছে যে। এই মাছখিনি কালি মানুহজনে খাল হেঁচি ধৰিছিল। পুঠি দৰিকণাখিনি কালি ৰাতিয়েই খালোঁ, বাকীখিনি জীয়াই থৈছিলোঁ। লগতে দুজনীমান গৰৈ আৰু মাগুৰ, কাৱৈ। কি খাবা? মাছ খাবাই? পিয়ৰ? সেই নালাগে খাবলৈ, আজি এইটো আমাৰ হ'বহে। মাছখিনি বাছি কুচি হৈ গ'ল। প্ৰথমতে মাছখিনি হালধি নিমখেৰে সানি ল'লোঁ। তেনে কৰিলে ফ্ৰাই কৰোঁতে তেল নেচিটিকে হেনো। এইফালে আকৌ বইল হ'বলৈ দিয়া কচুখিনি হাফ বইল হ'লেই। এতিয়া আকৌ কেৰাহীত তেল অলপ দি দিওঁ। মাছ যিহেতু ফ্ৰাই কৰিম, তেলৰ পৰিমাণটো দেখি আপোনালোকে হয়তো ভাবিছে চাগে, কি চিপচ এইজনী। কিন্তু বিশ্বাস কৰক, এইকণ তেলেৰেই গোটেই আঞ্জাখন প্ৰস্তুত কৰিম। বেছি তেল খোৱাটো ভাল জানো? মাছখিনি ভালদৰে ফ্ৰাই হৈ থাকক। এই বাতিটোত 10 ফুটামান নহৰু লগতে গুড়ি মছলাখিনি ফেটি লৈছোঁ। এনে কৰিলে গোটা মছলাৰ ফিল এটা আহে। আমাৰ ঘৰত গোটা মছলা নথকাৰ কাৰণেই এই ব্যৱস্থা। আপোনালোকে গোটা মছলা থাকিলে পিচি ল'ব পাৰে। মাছখিনি ফ্ৰাই হৈ যোৱা মাত্ৰকে প্ৰতিশ্ৰুতি অনুসাৰে কম তেলতে পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজে এক্সৰ দৰে ৰং সলনি কৰা মাত্ৰকে ইয়াত দিলোঁ ফেটি লোৱা মছলাখিনি। মোৰ মানুহজনৰ জিভাই আলু নহ'লে সোৱাদেই নাপায়। আলু খাই পেট ওলাই গৈছে, তেওঁ নেৰেহে। সেয়েহে দুটুকুৰামান আলু মছলাৰ লগতে দি দিলোঁ। আলু গাত মছলাখিনি লাগি ধৰা মাত্ৰক এতিয়া ভোক কচুখিনি দি দিলোঁ। এতিয়া লগে লগে নিমখ সোৱাদ অনুসাৰে দি দিলোঁ। লগতে হালধি অলপ দি অলপ সময়ৰ কাৰণে ঢাকন মাৰি দিলোঁ। যিহেতু বনাইছোঁ দুপৰীয়াৰ সাজ, আমাৰ দিনৰ সাজত দাইল খোৱা নিয়ম নাই। সেয়েহে কচুখিনিত অলপ পানী দি দিলোঁ, যাতে আঞ্জাখন জুলীয়া হয়। আপুনি শুকানে ৰাখিব পাৰে দেই। অলপ উতল অহা মাত্ৰকে মাছখিনি দি দিলোঁ আৰু ঢাকোন মাৰি ভোট জলকীয়া এটা আনি ল'লোঁ। গাতে গা লগাকৈ জোলখিনি কমি যোৱা মাত্ৰকে আঞ্জাখন নমাই থলোঁ। ভোকত তালফাল লগাই থকা মানুহজনক খাবলৈ দি সুধিলোঁ, কেনে? তেখেতে ক'লে, মজা।